সপ্তম শ্ৰেণীৰ বিজ্ঞান বিজ্ঞানৰ তৃতীয় পাঠ আহৰ পৰা কাপোৰলৈ ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটোত প্ৰাণীৰ আহৰ বিষয়ে পঢ়িম যেনে ঊণ আৰু পাট আমি সকলোৱে জানো আমি ঊণ ভেড়া ছাগলীৰ পৰা পাওঁ নহয়নে বাৰু কিন্তু আমি ঊণ অকল ভেড়া ছাগলীয়ে নহয় অন্য কিছুমান জীৱৰ পৰাও পাওঁ আজি আমি সেইবোৰ বিষয়ে পঢ়িম তিব্বত আৰু লাডাখত ইয়াকৰ ঊণ সাধাৰণতে পোৱা যায় এংগৰা ঊণ এংগৰা নামৰ ছাগলীৰ পৰা আহৰণ কৰা হয় এনে প্ৰজাতিৰ ছাগলীবোৰ জম্মু কাশ্মীৰৰ নিচিনা ঠাণ্ডা বা পাহাৰীয়া অঞ্চলতহে পোৱা যায় তাৰপিছত আছে ছাগলীৰ নোমৰ পৰাও আমি ঊণ পাওঁ যেনে কাশ্মীৰী ছাগলীৰ নোমবোৰ বৰ কোমল হয় আৰু মিহি হোৱা বাবে এইবোৰক চল বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু এই চলবোৰক পশ্মিনা চল বুলি কোৱা হয় যিবোৰ আমি বজাৰত কিনিবলৈ পাওঁ উটৰ শৰীৰৰ নোমবোৰো ঊণ হিচাপে ব্যৱহাৰ কৰা হয় আৰু লগতে দক্ষিণ আমেৰিকাত পোৱা দুবিধ জন্তু যেনে লামা আৰু আলপাকাৰ পৰাও আমি ঊণ উৎপাদন কৰোঁ আহৰ পৰা ঊণ বনোৱা পদ্ধতি চুৱেটাৰ গুঠিবলৈ বা চল ববলৈ ব্যৱহাৰ কৰা ঊণবোৰক এক দীঘলীয়া পদ্ধতিৰে উৎপাদন কৰা হয় আৰু এই উৎপাদন কৰা পদ্ধতিটো ৬টা স্তৰত ভাগ কৰা হৈছে মই এতিয়া তোমালোকক এই ৬টা স্তৰ ভালদৰে বুজাই দিম তাত প্ৰথম স্তৰটো হৈছে ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয় আৰু যিটো মানে আমি ল'ৰা ছোৱালীবিলাকক যে মূৰ খুৰাই দিওঁ ন ঠিক তেনেকুৱা ধৰণৰ কৰা হয় এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম খুৰোৱা বুলি কোৱা হয় আৰু ইংৰাজীত এইটোক শ্বেয়াৰিং বুলি কোৱা হয় দ্বিতীয় স্তৰটোত ছালৰ সৈতে কাটি লোৱা নোমবোৰ এটা ডাঙৰ বাচনত ভালদৰে ধুই তেল ধূলি আৰু ময়লাবোৰ আঁতৰাই লোৱা হয় ইয়াক কি বুলি কোৱা হয় নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ আৰু ইংলিছত ইয়াক স্কাউৰিং বুলি কোৱা হয় তৃতীয় স্তৰটো আছে পৰিষ্কাৰ কৰাৰ পিছত বৰ্গীকৰণ কৰা হয় মানে ঊণ সূতাবিলাকক ভাগ কৰা হয় কিছুমান নোম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয় আৰু ইয়াত ভিন ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নোমবোৰ পৃথক কৰা হয় যেনে কিছুমান ঊণ বহুত কোমল হয় কিছুমান অলপমান ডাঠ হয় ঠিক সেইবোৰ মানে পৃথক কৰা হয় আমি সকলোৱে জানো যে সাধাৰণতে ভেড়া আৰু ছাগলীৰ নোমবিলাকৰ ৰংটো ক'লা মুগা বা বগা ৰঙৰে হয় হয়নে নহয় কিন্তু আমিতো ঊণ সকলো ধৰণৰ ৰঙৰে পাওঁ আচলতে কি হয় পঞ্চম স্তৰটোত কি কৰা হয় সেই আহবোৰক বিভিন্ন ৰঙত ৰং দিয়া হয় তাৰপিছত ষষ্ঠ স্তৰটোত আহবোৰক পোন কৰা হয় ফনিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয় এইকেইটাই হৈছে আহৰ পৰা ঊণ বনোৱা পদ্ধতি পাট পলুৰ জীৱন চক্ৰ এতিয়া আমি পাট পলুৰ জীৱন চক্ৰটো কেনেকুৱা তাৰ বিষয়ে অলপ জানি লওঁ আমি সকলোৱে জানো যে মাইকী চকৰিয়ে কণী পাৰে এটা নিৰ্দিষ্ট সময়ৰ পিছত কণীৰ পৰা পোৱালিৰ জন্ম হয় আৰু কণীৰ পৰা ওলোৱা এই পোৱালিবোৰক পাট পলু বা কেটাৰপিলাৰ বুলি কোৱা হয় আৰু লাহে লাহে এইবোৰ ডাঙৰ হ'বলৈ ধৰে আৰু ইয়াৰ পিছৰ স্তৰটোক পিউপা বুলি কোৱা হয় ইহঁতে প্ৰথমতে নিজৰ চাৰিওফালে এখন জাল গুঠি লয় তাৰপিছত মূৰটো ইফালে সিফালে ইংৰাজীৰ সংখ্যা ৮ আকৃতি বা অসমীয়া ৪ৰ দৰে লাহে লাহে লৰাই থাকে এই লৰচৰ কৰা সময় পাট পলুৱে কিছুমান প্ৰটিনৰ আহ নিঃসৰণ কৰে এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ পাতৰ আহলৈ পৰিৱৰ্তিত হয় পাট পলুৱে সোনকালে নিজকে পাতৰ আহেৰে সম্পূৰ্ণভাৱে আৱৰি পেলায় আৰু তাৰপিছত পিউপালৈ পৰিৱৰ্তিত হয় এই আৱৰণক লো বা ইংৰাজীত ককুন বোলা হয় পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰত চলি থাকে চকৰিৰ লেটাৰ পৰাই পাতৰ সূতা আহৰণ কৰা হয় বেলেগ বেলেগ ধৰণৰ পাত চকৰি আছে আৰু এইবোৰৰ পৰা উৎপাদন কৰা সূতাবোৰো মসৃণতা বেলেগ বেলেগ হয় যেনে কিছুমান খহটা কিছুমান মিহি উজ্জ্বল ইত্যাদি যেনে টচ মুগা কেঁচা পাত আদিৰ বিভিন্ন ৰেচম সূতা বেলেগ বেলেগ ধৰণৰ চকৰি লেটাৰ পৰা উলিওৱা হয় নুনি গছৰ পাত চকৰিয়ে হৈছে সাধাৰণতে পোৱা পাত চকৰি এই চকৰিৰ লেটাৰ পৰা পোৱা পাতৰ আহ কোমল উজ্জ্বল আৰু নমনীয় গুণ সম্পন্ন আৰু এইবোৰো ধুনীয়াকৈ ৰং কৰিব পাৰি এইবোৰে হৈছে শিপিনীয়ে কাপোৰ ববলৈ ব্যৱহাৰ কৰা পাট সূতা ছাত্ৰ ছাত্ৰীসকল আজি ইমানতেই সামৰিছোঁ ধন্যবাদ